আৰু ৰিখাশ্বৰ বৰুৱা আছে মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আমি ডিব্ৰুগড়লৈ গৈছোঁ ৰিখাশ্বৰ আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিনহে বাকী গতিকে ডিব্ৰুগড়ৰ বা আশে পাশে কেনেধৰণৰ ইয়াৰ প্ৰস্তুতি চলিছে আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চয়কৈ অসমীয়াৰ হেঁপাহৰ ভোগালীক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক উৎসাহ উদ্দীপনা আৰু মই আছোঁ বৰ্তমান ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত বগৰীগুৰি বৰবাম গাঁৱত আৰু বগৰীগুৰি বৰবাম গাঁওবাসীও দেখা গৈছে যে আটক ধুনীয়াকৈ ভেলাঘৰ সজাইছে ব্যতিক্ৰমী ৰূপত ভেলাঘৰ সজোৱা পৰিলক্ষিত হৈছে অট্টালিকাৰ আৰ্হিত ভেলাঘৰ সজাইছে সমান্তৰালকৈ ভেলাঘৰ বাকৰিত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে আৰু গীতে মাতেৰে ভেলাঘৰ সজোৱাৰ লগতে আৰু জীয়ৰী বোৱাৰীসকলো এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে ভেলাঘৰ বাকৰিত আৰু যিহেতু বিহুলৈ মাজত মাত্ৰ এটা দিন সেয়েহে এনেধৰণে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে মই প্ৰথমে চেষ্টা কৰিম ইয়াৰ উদীয়মান যুৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে এবাৰ উদযাপন কৰিব এই আমাৰ ভোগালী বিহুটো এবাৰ খুব বেলেগ এটা হেৰি আমি চিষ্টেমৰে কৰিছোঁ এবাৰ সকলো ৰাইজে ওলাই আহিছে ফূৰ্তিৰে গতিকে অনাগত দিনত আমাৰ 23 তাৰিখে যিটো অনুষ্ঠান হ'ব সকলোৱে মানে ভালকৈ আমি প্ৰস্তুতি আমি হৈছোঁ আপোনালোকে দেখিছে প্ৰস্তুতি আমাৰ এনেকুৱা হৈছে আৰু 13 তাৰিখেও মানে খুব ভাল হ'ব যিহেতু চৰকাৰেও নতুন SOP ঘোষণা কৰিছে ইয়াৰ মাজতে ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছে কেনেধৰণে আপোনালোকে কথা হ'ল কি চৰকাৰে SOP দিছে SOP মানে চলি থাকিব আমিও SOPক সন্মান জনাব লাগিব কিন্তু আমাৰ বিহুটো হ'ল বাপতি যিটো আমাৰ অসমীয়াৰ বিহুটো আমাৰ কোনেও ম্লান কৰিব নোৱাৰে গতিকে আমাৰ যিটো বিহু যিহেতু অন্তৰৰ পৰা হৈছে আমি এনেকৈ উদযাপন কৰিব লৈছোঁ SOPও চলি থাকিব আমাৰ বিহু চলি থাকিব বুলি ভাবোঁ আৰু মোক হয় নিশ্চয়কৈ ৰশ্মিতা কোৱাৰ প্ৰয়োজন যে এই গাঁওখনৰ কণ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি জীয়ৰী বোৱাৰী সকলো ওলাই অহা পৰিলক্ষিত হৈছে প্ৰতি বছৰেই ভোগালী বিহু আহিলে এনেধৰণে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয় অঞ্চলটোত আৰু কোৱাৰ প্ৰয়োজন যে সকলোৱে একেলগে একত্ৰিত হৈ ভোজ ভাত খায় আৰু উৰুকাৰ নিশা যিহেতু ভোজ ভাত খাব তাৰ বাবে বিশেষভাৱে আয়োজন কৰিছে আৰু সমান্তৰালকৈ দেখা গৈছে যে গাঁওখনৰ প্ৰতিগৰাকী যুৱতী অথবা জীয়ৰী বোৱাৰীসকলে ঢেঁকীশালতো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আমি অকণমান বিহুৰ মাজলৈ যাম নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে জীয়ৰীসকলৰ সমান্তৰালকৈ গাঁৱৰ বোৱাৰীসকলো ওলাই অহা পৰিলক্ষিত হৈছে কোনোবাই যদি জেং বিহু গাইছে কোনোবাই আকৌ